বিহগুৰিৰ ৰঙামাটিত পুনৰ উদ্ধাৰ হয় এডাল ৰাছেল ভাইপাৰ সাপ। বিহগুৰিৰ ৰঙামাটিৰ সেনা ছাউনীৰ সৈনিকসকলে বিষাক্ত ৰাছেল ভাইপাৰ সাপডালৰ প্ৰত্যক্ষ কৰে। লগে লগে সৈনিকসকলে তেজপুৰৰ সৰ্পবান্ধৱ সৌৰভ বৰকটকীক অৱগত কৰে। ঘটনাস্থলীত সৌৰভ বৰকটকী উপস্থিত হৈ ৰাছেল ভাইপাৰ সাপডাল উদ্ধাৰ কৰে আৰু সাপডাল গুৱাহাটীৰ চিৰিয়াখানালৈ প্ৰেৰণ কৰে। বৰকটকীয়ে সংবাদ মাধ্যমক জনোৱা অনুসৰি অসমৰ বনাঞ্চলসমূহত ৰাছেল ভাইপাৰ সাপ মুকলি কৰি দিয়াৰ পাছত ইয়াৰ বংশ বৃদ্ধি হৈছে। এই ক্ষেত্ৰত ৰাইজ চিন্তিত হ'ব নালাগে, কেৱল সজাগতা অৱলম্বন কৰিব লাগিব। বিহগুৰিত ত্ৰাসৰ সৃষ্টি কৰা আন এবিধ সাপ হৈছে ৰাছেল ভাইপাৰ। যিহেতু অজগৰ সাপৰ দৰে দেখিবলৈ একেই, কিন্তু আমাৰ পতকতে অজগৰ সাপ বুলি যাতে কোনেও ধৰিবলৈ নাযায়। আৰু বিশেষকৈ বাঢ়নী পানী ইয়াত আমাৰ বিহগুৰি অঞ্চলত বাঢ়নী পানী হয়। সেই পানীৰ পৰা যাতে আমাৰ গাঁওবিলাকত যাতে এই সাপবিধ বেছিকৈ বিয়পি নাযাওক, তাৰে এটা সতৰ্ক সকলোৱে জানিব লাগে। আৰু বিশেষকৈ ৰাছেল ভাইপাৰ কি তাৰ বিষয়ে গোটেইখিনি চাব লাগে। আৰু তাৰ উপৰি ৰাছেল ভাইপাৰে খুটিলেই যে মানুহৰ আক্ৰমণ হ'ব বা তেনেকুৱাও নহয়, কাৰণ তাৰ উপৰি সজাগ সচেতন হৈ গতিকে আমাৰ সৌৰভ দা আছে, সৰ্পবান্ধৱ সৌৰভ দা আছে, তেওঁলোকতো সকলোকে যোগাযোগ কৰিব অনুৰোধ জনাইছোঁ। বিহগুৰি ৰঙামাটি পথাৰৰ আৰু ইয়াতে 2 আগষ্টত এটা ৰাছেল ভাইপাৰ পোৱালি উদ্ধাৰ কৰিছিলোঁ। আজি আকৌ এটা ৰাছেল ভাইপাৰ পোৱালি ইয়াতে। মই আগতে কৈছোঁ যিহেতু ইয়াতে বংশবৃদ্ধি হৈ গ'ল, এটা ৰাছেল ভাইপাৰ 30ৰ পৰা 40টালৈকে পোৱালি দিয়ে আৰু ই বিষাক্ত পৰে, বিষাক্ত সাপ হয়, বহুত বিষাক্ত। আচলতে কি হৈছে, চাৰিওফালে পথাৰত পানী, এতিয়া পানী হোৱাৰ কাৰণে কি হৈছে, সিহঁতে বামলৈ উঠি আহে আৰু বাম পাই পেলাই আৰ্মি কেম্পৰ ভিতৰত সোমাইছে। আৰু তেওঁলোকে মোক ফোন কৰিছে, আজিও আৰ্মিৰ পৰাই ফোন কৰিলে, আৰ্মিৰ পৰা ফোন কৰিছে আৰু মই আহিছোঁ, ৰেস্কিউ কৰা হৈ গ'ল। এতিয়া মই বন বিভাগক দি দিম আৰু বন বিভাগক মই অনুৰোধ কৰিম এইটো জুলৈ পঠাবলৈ। কাষতে এখন স্কুল আছে, হাইস্কুল, ইয়াৰ সীমাতেই একেটা কেম্পাছৰ সীমাতে এখন হাইস্কুল আছে, তাত কিছু ল'ৰা ছোৱালী আছে, এইফালে এখন স্কুল আছে। ৰাইজলৈ মোৰ খালি এটাই অনুৰোধ যে অজগৰ সাপৰ পোৱালি বুলি কিন্তু ধৰিবলৈ নাযাব আৰু ভয়ো কৰিব নালাগে। মই ভয় কৰিবলৈকো দিয়া নাই যে ই যদি আপোনাক কিবা কাৰণে দংশন কৰে, আপুনি ভয় কৰিব নালাগে, ইয়াত চিকিৎসাও আছে। কাৰণ যোৱা এটা বঙাইগাঁৱত কেছ, এজন ব্যক্তিক ৰাছেল ভাইপাৰে দংশন কৰিছিলে, এতিয়া বৰ্তমান তেওঁ সুস্থ। আৰু তাৰ আগতেও 2টা কেছ হৈছিলে বঙাইগাঁৱত, 2টাই সম্পূৰ্ণ সুস্থ হৈছিলে। সেইকাৰণে মোক সকলোৱে এটা কিন্তু অনুৰোধ, যাতে আপোনালোকে ভয় কৰিব নালাগে আৰু কামুৰিলে বা দংশন কিবা এটা কাৰণে কৰিলেও এঠাইতে ধুনীয়াকৈ বহি থাকিব, কোনোবাই তাক ডাংকোলাকৈ লৈ যাওক, কোচত লৈ যাওক, নি পেলাই হস্পিটেল নিয়ক। নিউজ ডেস্ক, নিউজ ৱাইড অসম।